পৰীক্ষা কোনে দিয়ে? যি ফল পাব বিচাৰে সেইজনে এইটো পৰীক্ষা দিয়ে। যদি আপুনিও ফল পাব বিচাৰিছে বা ৰিজাল্ট বিচাৰিছে তেন্তে পৰীক্ষা নিশ্চয় দিবই লাগিব। এই ক্ষেত্ৰত আপুনি মহাভাৰতৰ কিছু জ্ঞান ল'ব পাৰে। যিকোনো অস্ত্ৰ বৰদান পাবলৈ কঠোৰৰ পৰা কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল মহাভাৰতৰ একো চৰিত্ৰই। তপস্যাত মুক্ত হ'বলগীয়া হৈছিল। পাশুপাত অস্ত্ৰ লাভ কৰিবলৈও মহাদেৱক অৰ্জুনে কঠোৰ পৰীক্ষা দিবলগীয়া হৈছিল। অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি হ'বলৈ আপুনি পৰীক্ষা দিবই লাগিব। যি বিচাৰিছে সেইখিনি পাবলৈ আপুনি যোগ্য হয়নে নহয় সেইটো প্ৰমাণ দিবই লাগিব। ভগৱানৰ দৰ্শন লাভ কৰি আপুনি যদি আগুৱাব বিচাৰিছে তেন্তে পৰীক্ষা হ'বই। যিসকলে ভগৱানক পাব নিবিচাৰে, জীৱনত একোতেই আগবাঢ়িব নিবিচাৰে। উদাহৰণস্বৰূপে আপুনি বুজি লওক, যদি আপুনি কলেজত পঢ়িব বিচাৰিছে তেন্তেতো আপুনি মেট্ৰিক পৰীক্ষা দিবই লাগিব। যিসকলে কলেজত পঢ়িব বিচৰা নাই তেন্তে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াতো কথাটো তেনেকুৱাই। ভগৱানৰ দৰ্শন আশীৰ্বাদ পাবলৈ আপুনি পৰীক্ষা দিবই লাগিব। ভগৱানৰ প্ৰাপ্তি ইমান সহজ নহয়। আটক ধুনীয়াকৈ অলংকাৰ পাবলৈ সোণ গলাবই লাগিব, তাক পিহিব লাগিব, হাতুৰিৰে মৰিয়াব লাগিব। কথাবোৰ এনেকুৱাই। জীৱনত কিবা পাবলৈ যন্ত্ৰণা দুখ হজম কৰিব পাৰিব লাগিব, তেতিয়াহে এদিন অলংকাৰ হৈ জিলিকিব পাৰিব। শ্ৰীকৃষ্ণৰ পৰম বন্ধু আছিল সুদামা। জগতৰ ঈশ্বৰৰ বন্ধু হৈও সুদামাই কেনেদৰে জীৱন কটাবলগীয়া হৈছিল ভাবকচোন। সুদামা আৰু তেওঁৰ পৰিয়ালে 4 দিন পৰ্যন্ত লঘোণে থাকিবলগীয়া হৈছিল। ভগৱানে পৰীক্ষা লৈ আছিল সুদামাৰ ধৈৰ্য আৰু সততাৰ। তেনেকুৱাত আপুনি মই হয়তো ভাঙি চুৰমাৰ হৈ গলোহেঁতেন। কিন্তু সুদামাই ঈশ্বৰ বিশ্বাস কৃষ্ণ ভক্তি এৰি দিয়া নাছিল, যাৰ বাবে তেওঁ কৃষ্ণৰ দৰ্শন পাইছিল। সুদামাক দেখা দিবলৈ ব্যাকুল হৈ দৌৰি আহিছিল ভগৱান শ্ৰীকৃষ্ণ। ৰজা হৰিশ্চন্দ্ৰৰ কথাই ভাবকচোন। হৰিশ্চন্দ্ৰই সকলো হেৰুৱাই পেলাইছিল। হৰিশ্চন্দ্ৰৰ উপাখ্যান এবাৰ পঢ়ি চাব, কিমান কঠিন পৰীক্ষাৰ মুখামুখি হৈছিল ৰজা হৰিশ্চন্দ্ৰ। ঈশ্বৰক প্ৰয়োজনত নহয়, সদায় আৰাধনা কৰক। যেতিয়া আপুনি জীৱন বাটৰ মুখামুখি হোৱা প্ৰতিটো পৰীক্ষাত সাহসেৰে ভক্তিৰে মুখামুখি হ'ব পাৰিব, তেতিয়াই ভগৱানে আপোনাক সহায় কৰিব। দোকানৰ পৰা আমি সামান্য এটা বস্তু কিনিলেই দেখোন ভাল নে বেয়া 10 বাৰ পৰীক্ষা কৰোঁ। তেনে অৱস্থাত পৰীক্ষা অবিহনে মনোকামনা পূৰ্ণ কেনেকৈ হ'ব? ভগৱানে যেতিয়া পৰীক্ষা ল'ব আপোনাৰ হাতত একোৱেই নাথাকিব। এটা টকাৰ বাবে আপুনি হাহাকাৰ কৰিব লাগিব। সেই সময়ত আপুনি কি কৰিব সেইটোহে গুৰুত্বপূৰ্ণ। এটকা এটা পাবলৈ আপুনি কেনেকুৱা পথ বাছি লৈছে, কেনেকৈ সেই অৱস্থাৰ পৰা নিজকে মুক্ত কৰিছে, সেইটোৰহে পৰীক্ষা হয় আপোনাৰ লগত। যেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা ল'ব, চাৰিওফালে আপুনি অন্ধকাৰ দেখিব। আপোনজনৰ সৈতে ইমানেই দূৰত্ব বাঢ়ি যাব, ইমানেই অশান্তি আহিব, আপুনি কানি কানি শিতানৰ গাৰু তিয়াই দিবলগীয়া অৱস্থা হ'ব। শাৰীৰিক অসুস্থতাই আপোনাক কোঙা কৰি পেলাব। ইটোৰ পিছত সিটো বেমাৰ আপোনাৰ লগ নেৰা হ'ব। কিন্তু ইয়াৰ বাবে আপুনি ভগৱানক কেতিয়াও দুখ নিদিব। এয়া কেৱল আপোনাৰ জীৱনৰ পৰীক্ষাহে, ভগৱানে লোৱা পৰীক্ষা। যেতিয়াই আপুনি ভাবিবলৈ আৰম্ভ কৰিব ঈশ্বৰ ভগৱান আলপা মোৰ লগত নাই, তেতিয়াৰ পৰাই আপোনাৰ পৰীক্ষা আৰম্ভ হ'ব। যেতিয়াই আপোনাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব, আপুনি অলপো ভাঙি নপৰিব। এটাই ভাবি ল'ব, ভগৱানে আপোনাক সাক্ষাৎ দিব আৰু সেইবাবে আপোনাৰ পৰীক্ষা আৰম্ভ হৈছে। যিকোনো মূল্যৰ বিনিময়ত এই পৰীক্ষাত আপুনি পাছ কৰিবই লাগিব। এবাৰ এজন মানুহৰ এটা দুৰ্ঘটনা হৈছিল। দুৰ্ঘটনাটোত মানুহজনে কিছু আঘাত পাইছিল আৰু তেওঁ ভগৱানক কৈছিল, ভগৱান, মই তোমাক সদায় ইমান ভাবো, প্ৰাৰ্থনা কৰোঁ, তাৰ পাছতো তুমি মোক কিয় এনেকুৱা কৰিলা?
কিন্তু মানুহজনৰ এই ভাৱনা ভুল। ভগৱানৰ কৃপা দৃষ্টি আছিল বাবেই সামান্য আঘাত পায়েই তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি আহিছে। কেনেকৈ সাৱধান হৈ চলিব লাগে তেওঁক শিকাই দিলে ভগৱানে। ভগৱানে যেতিয়া পৰীক্ষা ল'ব, বিভিন্ন ধৰণেৰে পৰীক্ষা হয়। তেওঁ আপোনাক চাব, তেওঁৰ প্ৰতি থকা আপোনাৰ ভক্তিৰ গভীৰতা কিমান। জীৱনত অশান্তি হৈছে, কাকো বিশ্বাস কৰিবও নোৱাৰা আৰ্থিক সমস্যা হৈছে, ভবামতে একোৱেই হোৱা নাই, প্ৰেম প্ৰতাৰিত হৈছে। আপুনি বেয়া পোৱা কামবোৰে আপুনি ভাল পোৱা গৰাকীয়ে কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া এনেকুৱা লাগিব নাই ভগৱান, নাই ক'তো নাই। নহ'লে ইমান প্ৰাৰ্থনা কৰাৰ পিছতো মোৰ এই দশা হয়নে? এনেকুৱা সময় যেতিয়া আহিব তেতিয়া আপুনি সাৱধান হৈ যাব। এইখিনি সময়ত আপোনাৰ একমাত্ৰ অস্ত্ৰ হ'ব ধৈৰ্য আৰু বিশ্বাস। নিজে ধৈৰ্য ধৰিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, আস্থা নেহেৰুৱাব। সমস্যা সকলোৰে জীৱনলৈ আহে। জীৱনত ভগৱানক আৰাধনা কৰাজনো জীৱনত কেতিয়াবা বিষময় হৈ পৰে। আপুনি যি কৰ্ম কৰে সেই ফলেই জীৱনত লাভ কৰিব। ভক্তি এটা সুকীয়া বস্তু আৰু কৰ্ম এটা পৃথক বিষয়। জীৱনত এনেকুৱা কৰ্মহে কৰিব যি কৰ্মৰ জৰিয়তে আপুনি মিঠা ফল পাব। সুখতো যিজনে ভগৱানৰ নাম ল'বলৈ পাহৰি নাযায়, দুখতো বিপদত পৰা সময়তো যিজনে ভগৱানৰ নাম লয়, তেওঁৰেই ঈশ্বৰ প্ৰাপ্তি হয়। ভগৱানে আপোনাৰ সমস্যা নিমিষতে নোহোৱা কৰিব নিদিলেও সেই সমস্যাসমূহৰ সৈতে যুঁজিবলৈ যি ধৈৰ্য আৰু সাহস শক্তি দিয়ে, সেয়াও এক বৃহৎ প্ৰাপ্তি বুলি ধৰি ল'ব পাৰে। ভগৱানে আপোনাক দুখ, দুৰ্যোগ, সংকট এই কাৰণেই দিয়ে যাতে আপুনি চাৰিওফালৰ পৰা শক্তিশালী হয়। জীৱনত অহা প্ৰতিটো সমস্যা যাতে আপুনি হাঁহি হাঁহি সমাধান কৰিব পাৰে তাৰ বাবেই হয় আপোনাৰ পৰীক্ষা। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।